নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যদি আমাৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ কিন্তু নাপাহৰিব। আজি আমি এটা নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই ৰেচিপিটোৰ বাবে আমাক প্ৰয়োজন হ'ব চাহপাতৰ কেইটামান কোমলীয়া আগ, পানী, বেচন আৰু অকণমান নিমখ। বেচনখিনি প্ৰথমতে অলপমান নিমখ দি ভালদৰে গুলি ল'ম। এতিয়া আমি এই মিশ্ৰণটোত আধা চামুচকৈও কম অকণমান বেকিং পাউডাৰ, প্ৰয়োজন অনুসৰি হালধি, অলপ জলকীয়া গুড়ি দি মিশ্ৰণটো ভালদৰে বনাই ল'ম। ইয়াৰ পিছত তেল গৰম কৰি চাহপাতৰ কোমলীয়া আগকেইটা মিশ্ৰণটোত লেটিয়াই তেলত দি যাম। এনেদৰে ২-৩ বাৰ লুটিয়াই ৰঙা হোৱাৰ পাছত আমাৰ এই ৰেচিপিটো প্ৰস্তুত হৈ উঠিব।